हेलो फ्रेंड्स की खबर आशा करूँ आपलोग सकलो भाले आछे एटी नतुन भिडिओर सहित आपलोग सकलोके वेलकाम करिছোঁ आमार एभरिडे एक्सपिरियेन्स उइथ चिपी चेनेलटिলৈ আপোনালোকে গম পাইছে যিহেতু আমাৰ চিপি এগৰাকী চেৰিবেল পালসি বেবি হয় তাইক আমি লখিমপুৰ ডিব্ৰুগড় গুৱাহাটী ট্ৰিটমেন্ট কৰাৰ উপৰিও বেংগলোৰ নিমাঞ্চলেও ট্ৰিটমেন্ট কৰিবৰ কাৰণে নিছিলো আমি চিপিক লৈ কেনেকৈ বেংগলোৰ গৈছিলো তাত কেনেকৈ আছিলো ডক্টৰে আমাক কি ক'লে এই সকলোবোৰ আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে জনাম বলক তেন্তে ষ্টাৰ্ট কৰোঁ আজিৰ এই ভিডিঅ'টি সেইদিনা আছিল 4 জুলাই 2022 আমি চিপিক লৈ এটি নতুন যাত্ৰা আৰম্ভ কৰিছিলোঁ আমি বেংগলোৰত গৈ এজন দাদাৰ ৰুমত আছিলোঁ আৰু দাদাৰ ৰুমত পোৱাৰ পিছত পিছদিনা আমি দাদাক লৈ বেংগলোৰ নিভান্স মেডিকেললৈ গৈছিলোঁ আৰু নিভান্স মেডিকেলত কেনেকৈ ট্ৰিটমেন্টৰ কাৰণে টিকেট লোৱাৰ প্ৰসেছ আছে সেই সকলোবোৰ জানিবৰ কাৰণে আমি গৈছিলোঁ যেহেতু তাত টিকেট লোৱাৰ ডক্টৰক দেখুৱাৰ সকলোবোৰ প্ৰসেছ বহুত বেলেগ বুলি আমি তাত গৈ গম পাইছিলোঁ দাদা আৰু মই নিভান্স মেডিকেল পোৱাৰ পিছত তাতে কৰ্মৰত এজন ব্যক্তিৰ সৈতে দাদাই আমাৰ সুপিৰ কথা সকলোখিনি কৈছিলে আৰু তাত যেহেতু ৰাতি 2-3 বজাতে টিকেটৰ কাৰণে লাইন ল'ব লগা হয় সুপিৰ সকলোখিনি কথা দাদাই কোৱাত সেই কৰ্মৰত ব্যক্তিজনে আমাক নেক্সট ডে কাৰণে এটা টিকেটৰ ব্যৱস্থা কৰি দিম বুলি সকাহ দিছে তেখেতৰ কথামতে আমি পিছদিনাখনি আহি তেখেতক লগ কৰি তেখেতৰ পৰা আমি টিকেটটো কালেক্ট কৰিলোঁ আৰু টিকেট কালেক্ট কৰাৰ পিছত চিপিক লৈ আমি ডক্টৰৰ ওচৰলৈ গ'লোঁ ডক্টৰে চিপিক চোৱাৰ পিছতে আমাক MRI কৰিবৰ কাৰণে লিখি দিলে নিভান্স মেডিকেলত MRI কৰাৰ প্ৰসেছ যে ইমান দীঘলীয়া হ'ব আমি কেতিয়াও ভবা নাছিলোঁ আৰু যেতিয়া চিপিক লৈ আমি MRI ৰুমত টিকেট কৰিবলৈ গৈছিলোঁ MRI টিকেট কৰোঁতে আমি চিপিৰ 3 মাহৰ পিছতহে আমি চিপিৰ MRI কৰিবৰ কাৰণে সিট পাইছিলোঁ MRI কৰিবৰ কাৰণে যিখিনি কাগজ পাতিৰ প্ৰয়োজন হয় সকলোবোৰ কাগজ আমি তাত জমা দিলোঁ MRI কাউণ্টাৰত জমা দিয়াৰ পিছত আমি পুনৰ ৰুমলৈ আহি দাদাহঁতৰ লগত সকলো কথা আলোচনা কৰি আমি ঘৰলৈ অহাৰ সিদ্ধান্ত কৰিলোঁ 2022 আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ বেংগলোৰলৈ বুলি তাত গৈ আমি পুনৰ সেই দাদাবোৰ ৰুমতে থাকিলোঁ সঁচাকৈ তেজৰ সম্বন্ধ নথকাকৈ যে তেওঁলোকে আমাক ইমান সহায় কৰিলে আমি কেতিয়াও পাহৰিব নোৱাৰোঁ ডক্টৰে দিয়া তাৰিখৰ মতে আমি মেডিকেল পাই চিপিক MRI কাৰণে সাজু কৰিলোঁ চিপিক টোপনি অহা ঔষধ খুৱাইছিল যদিও চিপিৰ টোপনি অহা নাছিল ঔষধ খুৱাওঁতে টোপনি নহাত ডক্টৰে কিছুমান কাগজত আমাৰ পৰা চাইন লৈছিল আৰু চিপিক গেছ দি তেতিয়া টোপনি যোৱাইছিল যেতিয়াই চাইন মাৰিছিলোঁ মনলৈ বহুত কুৱেশ্যন আহিছিল যে MRI কৰিবলৈনো কিয় ইমান চাইনৰ প্ৰয়োজন হয় এই কুৱেশ্যনবিলাক নিজকে কৰি একো উত্তৰ পোৱা নাছিলোঁ ঠিক এনেদৰে চিপিক আমাৰ ওচৰৰ পৰা MRI কৰিবৰ কাৰণে লৈ গৈছিল 3-4 ঘণ্টামানৰ পিছত চিপিক MRI ৰুমৰ পৰা উলিয়াই দিছিল আৰু যেতিয়া চিপিক MRI ৰুমৰ পৰা উলিয়াই আনিছিল তাই একেবাৰে সেন্সলেছ হৈ আছিল তাই যেতিয়া সেন্সলেছ হৈ আছিল তাই মুখত অক্সিজেন আৰু হাত ভৰিত পাইপ লগাই থৈছিল আৰু আমাক ডক্টৰে তাইৰ ওচৰলৈ যাবলৈ দিয়া নাছিল আমি বাহিৰৰ পৰাই তাইৰ মুখলৈ চাই ৰৈ আছিলোঁ এই সময়খিনিত আমাৰ কেনেকুৱা লাগিছিল আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ ঘণ্টামানৰ পিছত যেতিয়া আমাক ডক্টৰে চিপিৰ ওচৰলৈ মাতিছিল আমি সোমাই গৈ চিপিক দেখি বহুত বেয়া লাগিছিল মনলৈ বহুত প্ৰশ্ন আহিছিল কিয় আনিলোঁ ইয়ালৈ কি হ'ব এতিয়া ঠিক এনেকৈ থাকোঁতেই তাৰে এজনী বাইদেৱে আহি চিপিক আমাক অলপ পানী খুৱাই দিবলৈ ক'লে আৰু বাইদেৱে ক'লে যে তাই হয়তো আজি এনেকৈ টোপনি গৈয়ে থাকিব পাৰে আপোনালোকে কোনো চিন্তা নকৰিব বাইদেউৰ কথাষাৰ শুনি মনটো অলপ পাতল লাগি গ'ল আমাৰ ৰিপৰ্ট লৈ আমি চিপিক ডক্টৰৰ ওচৰত দেখাবলৈ গ'লোঁ আৰু ডক্টৰে আমাক চিপিক থেৰাপি কণ্টিনিউ ৰাখিবলৈ ক'লে আৰু লগতে তাই মেডিচিনো দিলে এখন জেগাৰ পৰা আন এখন জেগাত গৈ মেডিকেলেই হওক বা অন্য কোনো কাৰণতেই যদি আপোনাৰ চিনাকি মানুহ নাথাকে তেন্তে বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হয় আমি ইমান দূৰৰ পৰা গৈ যে দাদাবৌহঁতক লগ পালোঁ আমাৰ বহুতেই সাহস হ'ল আমাৰ লগত হোৱা অভিজ্ঞতাৰ পৰা কৈছোঁ ঘৰৰ মানুহতকৈ সঁচাকৈ পৰৰ মানুহে আপোন
এয়ে আছিলে আমাৰ চিপিক লৈ বেংগলোৰ ট্ৰিটমেণ্ট কৰিবলৈ যোৱাৰ অভিজ্ঞতা। শেষত সকলোৰে পৰা মৰম আৰু আশীৰ্বাদ বিচাৰি ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক, এটা কমেণ্ট আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই বাই।